তহবিলদাৰৰ ঘটনাটোৱেই হওক এইটো হৈছে যে আমাৰ কাৰণে খুব দুখজনক মহিলাসকলৰ কাৰণেই হওক বা সকলো সমাজখনৰ কাৰণেই হওক আৰু তেখেতৰ পৰিয়াললৈ সদায় মোৰ সমবেদনা আছিল আৰু সদায় থাকিব আৰু মই ভাবোঁ যে এনেকুৱা ধৰণৰ ঘটনা নহ'বৰ কাৰণে বিশেষভাৱে আমাৰ মহিলাসকলে অধিক সাৱধানতা অৱলম্বন কৰাটো নিতান্তই প্ৰয়োজনীয় গতিকে মোৰ ব্যক্তিগত এটা অনুভৱ এইকেইটা দিনত যে মোৰ সৌভাগ্য যে মই নিজে দেখিবলৈ পাইছোঁ 2014 চনৰ পৰা আৰু বিশেষভাৱে সংগঠনটোক একেবাৰে নিজৰ একেবাৰে প্ৰত্যক্ষ কৰিছোঁ মই যোৱা দুটা বছৰ যেতিয়াৰ পৰা মই ৰাজ্যিক সভানেত্ৰী হিচাপে আমাৰ মহিলা মৰ্চাৰ দায়িত্ব দিয়া হৈছে যে ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ ৰাজ্যিক সভাপতি মহোদয়ে মই প্ৰত্যক্ষ কৰিছোঁ কেৱল এই ঘটনা বুলিয়ে নহয় সামগ্ৰিকভাৱে যিমান ঘটনা আমাৰ ঘটনা ঘটি গৈছে তাৎক্ষণিকভাৱে আমাৰ ৰাজ্যিক সভাপতি মহোদয়ে এখন বিষয়ববীয়া সভা অনুষ্ঠিত কৰিছে যেতিয়াই তেনেকুৱা ধৰণৰ ঘটনা ঘটিছে আৰু সেই ৰাজ্যিক বিষয়ববীয়া সভাখনত প্ৰত্যেকৰে মতামত গ্ৰহণ কৰা হৈছে যে আপোনালোকে এই কেছটোত আপোনাৰ মতামত কি আমি চৰকাৰক কি ক'ব লাগিব আমি মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ ফালৰ পৰা কি আমি পৰামৰ্শ দিব পাৰোঁ বা আমি কি ক'ব পাৰোঁ তেখেতক আমি কি অনুৰোধ কৰিব পাৰোঁ এই গোটেই ঘটনাবিলাকত আপোনালোকে হয়তো যদি আপডেট দেখা পাই দেখিব যে প্ৰতিটো বিষয়ববীয়া সভাত আমাৰ প্ৰত্যেকৰে মতামত দিয়া হৈছে গতিকে আমাৰ ফালৰ পৰা ক'বৰ কাৰণে এটা পৰিৱেশ এটা আমাক দিয়া হৈছে আৰু তাতেই আমি আমাৰ গোটেইখিনি বিষয় ৰাখিছোঁ আৰু যিহেতু আমাৰ এটা শৃংখলাবদ্ধ আমি এটা নিয়মৰ মাজেদি যাওঁ গতিকে তাতেই কোনে এই কথাখিনি প্ৰকাশ কৰিব কেনেধৰণে প্ৰকাশ কৰিব তাতেই সিদ্ধান্ত কৰা হয় আৰু মূলতঃ আমাক আমি সকলোৱে চিন্তা কৰিছোঁ যে মূলতঃ আমাক কি লাগে ন্যায় লাগে তদন্ত লাগে আজি যিসকলে চিঞৰি আছে বা যিসকলে কৈ আছে সকলোকেতো এটাই কথা লাগে যে তদন্ত হ'ব লাগে ন্যায় লাগে তাতকৈ বেছিতো মই ভাবোঁ যে কাৰো মোৰ দৃষ্টিভংগীত কাৰো পৃথক নহয় গতিকে মই ভাবোঁ যে তদন্ত প্ৰক্ৰিয়া চলি আছে আৰু আমাৰ ইমান